যোৰহাটৰ তথা অসমৰ এগৰাকী 7 বছৰীয়া শিশুৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় নাম উজ্বলাবলৈ সক্ষম হোৱা খবৰ পাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে শিশুটিক উৎসাহ তথা শুভেচ্ছা জনোৱাৰ বাবে শিশুটিৰ ঘৰত উপস্থিত হয়। উল্লেখযোগ্য যে যোৰহাট কাৰ্মেল স্কুলৰ ক্লাছ 2ৰ ছাত্ৰী যোৰহাট ক্লাব ৰোডৰ নিবাসী দেৱজিৎ বৰুৱা আৰু দীপ্তি বৰুৱাৰ কন্যা জয়নিকা প্ৰিয়া বৰুৱাই মিছ FB ইউনিভাৰ্ছ ভাৰতৰ ৰাজধানী দিল্লীত মায়ানগৰী মুম্বাইতো বহুতো অনুষ্ঠান অংশগ্ৰহণ কৰি বিজয়ী মুকুট পাই যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। জয়নিকা প্ৰিয়া বৰুৱা যোৰহাটৰ এগৰাকী 7 বৰ্ষীয়া কণমানি শিশু। ইমান কম বয়সতে এই শিশুগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে মিছেছ SD ইউনিভাৰ্ছ সন্মান বুটলিবলৈ সক্ষম হৈছে। মুম্বাইত যাব, মুম্বাইত তেওঁ এই ইউনিভাৰ্ছ পাইছে আৰু ইতিমধ্যে ডুবেইত যাব তেখেতে বলিউডৰ চিলেক্ট হৈছে। এইটো অকল যোৰহাট বুলিয়ে নহয়, অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এইটো গৌৰৱ। মই আজি আহি তেখেতক একদম শুভেচ্ছা জনাবলৈ ইয়াত উপস্থিত হ'লোঁ আৰু তেখেতে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ভগৱানে তেওঁক আৰু শক্তি দিয়ক আৰু ইমান কম বয়সতে অসমত ইমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিলেক্ট হোৱা সুবিধা পোৱা খুব কম আছে। গতিকে জয়নিকা প্ৰিয়া বৰুৱাই সন্মান বুটলিবলৈ সক্ষম হৈছে মুম্বাইত ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু তেখেতে ইয়াত পিতৃ মাতৃৰ যত্ন যথেষ্ট আছে। মই ভাবোঁ তেখেতে ভৱিষ্যতে আৰু সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। তেওঁ প্ৰতিভা আছে, বিকাশ কৰিবলৈ যি সুবিধা পাইছে, আমি বলিউডত তেখেতে অংশগ্ৰহণ কৰি আমাৰ অসম তথা ভাৰতবৰ্ষৰ সুনাম অৰ্জন কৰক। মই তেখেতক পুনৰ আমি আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ আমি সমাজখনে তেখেতক আমি প্ৰেৰণা দিব লাগিব, তেতিয়াহে তেখেতে আৰু আগবাঢ়ি যাব পাৰিব। গতিকে এইটো আমাৰ সকলোৱে, মই ভাবোঁ যোৰহাটবাসী, আমি অসমবাসীয়ে তেখেতক আৰু উৎসাহ দিব লাগিব আৰু হলিউডত তেখেতে আৰু সুনাম অৰ্জন কৰক। হলিউডত আজি অসমৰ খুব কম সংখ্যকে এনেকুৱা সন্মান পাবলৈ সক্ষম হৈছে, কিন্তু এইগৰাকী জয়নিকা প্ৰিয়া বৰুৱাই যেনেধৰণে আজি আমাৰ ইতিমধ্যে তেওঁ ডুবেইত গৈ ইয়াত জানুৱাৰীত যাব, অংশগ্ৰহণ কৰিব। তেখেতে শুভেচ্ছা আছে আৰু সুনাম অৰ্জন কৰক। এনেদৰে যাতে আমি আকৌ তাৰ পৰা ঘূৰি অহাৰ পাছত আমি আকৌ সন্মান জনাব পাৰোঁ। প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত তেখেতে যি পাৰদৰ্শিতা দেখুৱাব, মই ভাবোঁ এইটো আমাৰ সকলোৱে যদি আমি আশীৰ্বাদ কৰোঁ, এইগৰাকীয়ে এটা অনবদ্য ৰূপত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তোমাৰ কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। আজি ছাৰে ঘৰত আহি সম্বৰ্ধনা জনাইছে আৰু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভৱিষ্যতে তুমি বলিউডত তুমি চান্স পাইছা, তাৰ বিষয়ে তুমি কি ক'বা? মই কি স্থান দখল কৰিবলৈ সক্ষম হ'লা? ডুবাই পালোঁ, মুম্বাই পালোঁ, দিল্লী পালোঁ, এবাৰ তাৰ ডুবাই যাওঁতে আমেৰিকা পালোঁ। ব্যুৰ ৰিপৰ্ট, আছাম টাইম।